এখন নদীৰ পাৰত এজোপা প্ৰকাণ্ড গছ আছিল। ইয়াৰ ডালত বাঁহ সাজি বহুতো চৰাই জীৱন নিৰ্বাহ কৰিছিল। গছৰ খনৰ ডালবোৰে বৰষুণৰ টোপাল আৰু সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা কৰিছিল। এদিন আকাশখন ডাৱৰীয়া হৈ পৰিল আৰু অলপ পিছতে প্ৰচণ্ড বৰষুণ হ'বলৈ ধৰিলে। চৰাইবোৰে নিজৰ বাঁহত লুকাই থাকিল, কিন্তু গছজোপাত থকা বান্দৰবোৰে শৰ নথকাৰ বাবে ঠাণ্ডাত কঁপিবলৈ ধৰিলে। সিহঁতক দেখি এটা চৰাইয়ে ক'লে, প্ৰিয় ভাইহঁত, যদি ইতিমধ্যে আমাৰ দৰে ঘৰ সাজিলেহেঁতেন তেন্তে শীতকালত এনে কষ্ট পাব নালাগিলহেঁতেন। আমি সৰু হ'লেও ওঠতেৰে ঘৰ সাজিব পাৰোঁ। তোমালোকৰতো দুটা হাত ভৰি আছে, অতি সহজে ঘৰ সাজিব পাৰিবা। চৰাইৰ এই উপদেশ বান্দৰবোৰে ভাল নাপালে। কিছু সময় পিছত বৰষুণ বন্ধ হোৱাৰ লগে লগে বান্দৰবোৰে গছৰ ওপৰত উঠি চৰাইৰ বাঁহ ভাঙিবলৈ ধৰিলে। তাকে দেখি চৰাইবোৰে ইফালে সিফালে উৰা মাৰিবলৈ ধৰিলে আৰু তেতিয়া চৰাইটোৱে বুজি পালে যে তেওঁ মূৰ্খ বান্দৰবোৰক উপদেশ দিয়াটো উচিত নাছিল। এই কাহিনীৰ পৰা আমি জানিব পাৰোঁ যে এজন মূৰ্খক অধিক জ্ঞান দিবলৈ গ'লে কেতিয়াবা নিজৰে ক্ষতি হ'ব পাৰে।